নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই দেবা অল চেনেলটোত। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' লৈ আনিছোঁ। কপিৰাইট কণ্টেণ্টৰ ওপৰত মই এটা ভিডিঅ' লৈ আনিছোঁ। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহি থকা ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাব পাৰে। চ' বন্ধুসকল, ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আমি চিধা যাব লাগিব ক্ৰম ব্ৰাউজাৰত। আমি ক্ৰম ব্ৰাউজাৰত যাম আৰু যোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট ভিডিঅ' মেনেজাৰত যাব। ভিডিঅ' মেনেজাৰত যোৱাৰ পিছত আপোনালোকৰ যিটো ভিডিঅ'ত কপিৰাইট লাগিছে সেই ভিডিঅ'টো অন কৰি ল'ব আৰু ইয়াতে আপোনালোকে ক্লিক কৰিব ইনক্লুডছ কপিৰাইট কণ্টেণ্ট। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ তলৰ ফালে চাব একেবাৰে কণ্টেণ্ট বুলি আছে। কণ্টেণ্টটো আপোনাৰ চাব আপোনাৰ ভিডিঅ'ৰ মানে কোনখিনিত কপিৰাইট লাগিছে। চ' গানত লাগিছেনে এনে আপোনাৰ পিকচাৰত লাগিছে, আপোনাৰ ইয়াত দেখুৱাই দিব কোনখিনি লাগিছে। চ' বন্ধুসকল, মোৰ আপোনাৰ চাউণ্ড ৰেকৰ্ডিং ইয়াত জুবিন গাৰ্গৰ মলয় দুপাক্ষিত এই গানটো কপিৰাইট লাগিছে আৰু এই কপিৰাইটটো 0 ছেকেণ্ডৰ পৰা 38 ছেকেণ্ডলৈ এইটো লাগিছে। চ' বন্ধুসকল, এইটো আঁতৰ কৰিবলৈ হ'লে কি কৰিব লাগিব? এইটো আঁতৰ কৰিবলৈ হ'লে ইয়াতে আমি আঁতৰ কৰিব পাৰিম। ভিডিঅ'টো থাকিব, ভিডিঅ'টো ডিলিট নকৰাকৈ আমি এইটো আঁতৰ কৰিম। চ' বন্ধুসকল, এনহেঞ্চমেণ্ট এইটোত আমি ক্লিক কৰিম ওপৰত। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত চাওক ট্ৰিম বুলি আছে। ইয়াত এইটো ক্লিক কৰিব। এইটো মানে আমি কাট কৰিম গোটেই ভিডিঅ'টো আমি 0 ছেকেণ্ডৰ পৰা। চ' বন্ধুসকল, আমি ইয়াত 0 ছেকেণ্ডটো আমি নিজে মিলাই ল'ব লাগিব। 0 ছেকেণ্ডটো মিলাই ল'ব লাগিব। চ' বন্ধুসকল, এইটো মই মিলাই লওঁ। আপোনালোকে এনেকৈ মিলাই ল'ব। এইটো 0 ছেকেণ্ডলৈকে ল'ব। 0 ছেকেণ্ডৰ পৰা 38 ছেকেণ্ডলৈকে ল'ব, যিমানখিনি সময় যিমানখিনি লাগিছিল কপিৰাইট। 32, 36, 38। আচ্ছা, মই 39লৈকে কাটি দিলোঁ আৰু এইটো মই এতিয়া ছেভ কৰি দিম। চ' বন্ধুসকল, এইটো মই ছেভ কৰি দিম। এইটো ডান কৰি দিম। ডান কৰি দিয়াৰ পিছত, কাৰণ মোৰ যিখিনিত কপিৰাইট লাগিছিল, যিটো মানে ভিডিঅ'ত ভাগ থাকে, গান থাকে, পিকচাৰ থাকে। চ' বন্ধুসকল, মোৰ গানত লাগিছে আৰু এইটো কাটি ল'লোঁ। কাটাৰ পিছত ইয়াত ছেভ অপশ্যন আছে, আপুনি ছেভ কৰি ল'ব পাৰে। ছেভ কৰি লোৱাৰ পিছত আপোনাক মই দেখাম 5 মিনিট বা 3-4 মিনিট, 5 মিনিটৰ ভিতৰত আপোনাৰ কপিৰাইটটো উঠি যায়। চ' বন্ধুসকল, মই দেখাম আপোনালোকক কপিৰাইট কণ্টেণ্টটো কেনেদৰে কপিৰাইটটো উঠি যায়। চ' বন্ধুসকল, আপোনালোকে দেখাম 5 মিনিট সময়ৰ পিছত আহিব। চাওক বন্ধুসকল, ইয়াত আপোনালোকে চাওক হোৱাটছআপ ষ্টেটাছ চং, ইয়াত চাওক এডিট ইন প্ৰগ্ৰেছ বুলি আছে। এইটো 5 মিনিট মানলৈকে থাকিব, তাৰপিছত নাইকিয়া হ'ব। আপোনালোকক মই দেখাম এইখিনি। এয়া চাওক, লাষ্ট এইটো আপোনাক দেখাইছোঁ। এইটো সময় হৈ গ'ল। এতিয়া আপোনাক মই দেখাম, এইটো নাইকিয়া হৈ যাব। এডিট ইন প্ৰগ্ৰেছ এইটো নাইকিয়া হৈ যাব। চাওক, কপিৰাইটটো নাইকিয়া হৈ যাব। চ' বন্ধুসকল, দেখিছে কপিৰাইটটো নাইকিয়া হৈ গ'ল। এনেদৰে আপোনালোকে কপিৰাইট নাইকিয়া কৰিব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। নেক্সট ভিডিঅ' সৈতে আকৌ লগ পাম। টাটা।